সকলোৱে যাতে মহটো দেখা পায়। তো এতিয়া অকণমান মাটিৰ আখৰা দেখাম। এইটো জুচ মই একদম দেখিছে জুচ চাওক। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো মই আজি আহিছোঁ ৰুদ্ৰ হাজৰিকাৰ ঘৰত, আৰু ৰুদ্ৰ হাজৰিকাক এবাৰ ইয়াৰ চিনাকি কৰাই দিছোঁ। এয়া হয় তেখেতৰ নামে ৰুদ্ৰ হাজৰিকা, সকলোৰ সন্মুখত চিনাকি কৰাই দিছোঁ। ভালে আছে নহয়? হয়, এয়াই হ'ল আপোনালোকৰ সন্মুখত আপোনালোকে চিনি পোৱা মানুহজন ৰুদ্ৰ হাজৰিকা। তেখেত এতিয়া অকণমান উলিয়াই লৈ অহা হৈছে। আখৰা এখন দেখাব পৰা যায় নেকি, চেষ্টা এটা কৰিম, কাৰণ আপোনালোকে আখৰা এখন দেখালে খুব বেছি ভাল পায়। আশা কৰোঁ ভিডিঅ'টো চাই বহুতখিনি মৰম দিব বুলি। তো এই মহটোকো আশীৰ্বাদ কৰিব, আৰু মোৰ ভিডিঅ'টো চাই এটা খুব সুন্দৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। চাব এখন খুব তয়া ময়া একদম দেখিছে জুচ চাওক, পুৰা জুচে ভাঙি দিলে, গছ ভাঙি দিলে, মজা দেখিছে, 2 কোবত গছ ভাঙি দিলে চাওক। চাওক 2 খুন্দত একদম গছ ভাঙি দিলে দেখিছে চাওক। মজা দেখা পালে কেনেকৈ একে খুন্দাতে গছডাল ভাঙি বগৰাই দিলে। ভাল লাগিছে, আশীৰ্বাদ কৰিব যাতে মহটোৱে ভাল যুঁজে এইবাৰ। বহুত কষ্ট কৰি যিহেতু 3টাকৈ মহ ৰখাইছে, 2টা উদতীয়া আৰু এটা এইটো দমৰা, এটা ধুম গৰলীয়া। কলগছৰ আখৰাটো শেষ হ'ল, এতিয়া অকণমান মাটিৰ আখৰা দেখাম। এইটো জুচ চাওক, জুচ চাওক। খোৱা বোৱাত ভাল আছে মহটো, বাছ বিচাৰটো তাৰ কম নেকি অলপ। চাওক শিঙাবান চাওক গাইছ, খুব মজা শিঙাবান, একদম কাকো চেপা মজা দেখিছে। শব্দ শুনক, গৰম গৰম উঠিছে একদম পুৰা মজা। সেইকেইটা ৰখাবৰ কাৰণে অসুবিধা হৈছে নেকি? নাই অসুবিধা আমাৰ একো নাই, একো নাই ন? এই এনেকৈ দি থৈ দিলে খাই অসুবিধা বুলিব নাই আমাৰ। হয়, তো আপোনালোকে দেখা পালে মহটো খোৱা বোৱাটো ইমান বেয়া নহয়, কাৰণ যিহেতু এতিয়া সকলোবিলাক মহক ধৰি ধৰি খুৱাবলগীয়া হয়। সি কিন্তু চাওক, এতিয়া তাক অকণমান শিঙা মাটি লৈ আপোনালোকক দেখুৱালে, আৰু সি তাক কেনেকৈ নিজে নিজে খাব ধৰিছে। আৰু আশীৰ্বাদ কৰিব যাতে এইবাৰ মহটো 12 পূজীয়াৰ প্ৰথম খেলখনেই খুব সুন্দৰ খেল খেলে, আৰু জয়ী হৈ গৃহস্থৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে, ৰাইজৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে সক্ষম হয়, হাঁহি বিৰিঙাবৰ কাৰণে সক্ষম হয়। এই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, যাতে আপোনালোকে আশীৰ্বাদ কৰে মহটো ভাল খেল দেখাবৰ কাৰণে। আৰু 3টাকৈ মহ পুহিছে, আপোনালোকে 12 পূজীয়াত দেখা পাব প্ৰথম। মুচনটো চাওক, হয় হয় মুচনটো চাওক, দেখিছে মুচনটো চাওক, তাক মানে উলিয়াই নেদেখি একদম বেবাই পেলাইছে দেখিছে। পোৱালি উদতীয়া, ইয়াৰ নিজৰ পিতেক। আচ্ছা, তো এই মহটোৰে ডাঙৰ মহটোৰ পিতেক, সেইকাৰণে ইমান চিৰিছে বাপেক। বাহ, শুনিছে গাইছ? এই চাওক জুচ চাওক, ৰুদ্ৰ হাজৰিকা চাওক, চাইজটো বেয়া বনাই দিলে দেখিছে, মজা দেখিছে, জুচ দেখিছে, মজা জুচ। মহটো কেনেকা জুচ, আৰু মহটো খুব সুন্দৰ হ'ল, ওখ পাখ যোৱাবাৰতকৈ অলপ ওখ হ'ল,
কিন্তু স্বাস্থ্যটো মোৰ ভাল লাগিছে স্বাস্থ্যটো ইমান সুন্দৰকৈ কষ্ট কৰি বনাইছে যিহেতু আৰু যুঁজলৈ বেছি এতিয়া যুঁজলৈতো বেছি দিন নাই আৰু মনবিলাক কেনেকুৱা হৈ আছে মনবিলাক কেনেকুৱা হৈছে এতিয়া উল্টা পুল্টা তো শুনা পালে দীপজ্যোতিয়ে কি কৈছে উল্টা পুল্টা হৈ আছে যুঁজলৈ যিহেতু বেছি দিন নাই কাৰ মহৰ লগত দিব কেনেকুৱা যুঁজিব এইবিলাকতো চব ভাবি থকা যায় তো ইমান কষ্ট কৰি যিহেতু মহটো ৰখাইছে আৰু মহটো সকলোৱে বিচাৰে ভালকৈ যেন যুঁজ এখন দেখুৱাই ৰাইজক ভাল খেল এখন দেখায় ন তো ৰাইজক ভাল খেল এখন হয় হয় তো ৰাইজৰ কাৰণে যিহেতু ৰখা হৈছে বস্তুটো তো ৰাইজে যিমান আশীৰ্বাদ কৰিব সিমান ভাল লাগিব তো সকলোৱে ভালকৈ আশীৰ্বাদ কৰিব চাওক ইমান কষ্ট কৰি এটা মহ ৰখাটো সহজ কথা নহয় মই যিমানখিনিলৈকে আজিলৈকে ঘূৰিছোঁ গম পাইছোঁ তো এটা মহ ৰখা ইমান সহজ কথা নহয় যিহেতু গতিকে সকলোৱে যদি ভালকৈ কমেণ্ট কৰে গৃহস্থই খুব আনন্দ হয় মই নিজেই গম পাইছোঁ কাৰণ মই ঘৰে ঘৰে যাওঁ যিহেতু তো গৃহস্থই খুব বেছি আনন্দিত হয় তো ভাল লাগে সকলোৱে এনেকৈ ভাল কমেণ্ট কৰিলে মোৰো ভাল লাগে সকলোৱে আশীৰ্বাদ কৰিব যাতে মহটো এইবাৰ খুব ভাল খেল খেলে এতিয়া আপোনালোকৰ সন্মুখত যিটো মই দেখালোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব ৰুদ্ৰ হাজৰিকাৰ ডাঙৰ মহটো হয় খুব এটা সুন্দৰ মহ আপোনালোকৰ সন্মুখত দেখা পালে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে বুলি ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো সকলোৱে যাতে মহটো দেখা পায় তো পুনৰ এদিন নতুন ভিডিঅ'ৰ লগত লগ পাম তেতিয়ালৈ টিল দেন বাই বাই কিবা এটা